নমস্কাৰ মোৰ মৰমৰ বন্ধু বান্ধৱী সকলোকে মোৰ নতুন ইউটিউব চেনেললৈ স্বাগতম জনালোঁ আৰু লগতে আজি মই লৈ আনিছো চুলি কালাৰৰ বিষয়ে সো আজিকালি সকলোৱে চুলি কালাৰ কৰি খুবই বেছি ভাল পায় নহয় জানো সো সেই বিষয়ে অকমান আপোনালোককো শেয়াৰ কৰিম বুলি ভাবিলো সো শেয়াৰ কৰিছো সো যদি ভিডিওটো চাই ভাল পাইছে কমেন্ট কৰি নিশ্চয় জনাব আৰু লগতে এই কালাৰ কিটা দেখিছেনে আপোনালোকে এইটো একচুয়ালি স্যাম্পল হয় এই স্যাম্পলৰ কালাৰ কিটাৰ ভিতৰতে চয়েস কৰিব লাগিব যেটো কালাৰ আপোনালোকক পছন্দ হৈছে হেতু কালাৰে লগাব পাৰি সো কেনেকৈ লগাব পাৰি কি ধৰণে লগাই সো আপোনালোকক সম্পূৰ্ণ দেখুৱাম সো প্লিজ স্কিপ নকৰাকে চাই থাকিব সো এই দেখিছে আপোনাৰ অৰিজিনাল চুলিটো অকমান লগাব লাগিব অকমান লৈ পেলাই একদম জাস্ট অকমান লগাব লাগিব অকমান লৈ পেলাই এটো পিং নিচিনা ধৰি আছে দেখি আছে না হাতত সো এই পিঙৰ ভিতৰত চুলিটো এনেকা ভৰাই দিব লাগিব সো ভৰাই দিয়াৰ পাছত এই পিংডালৰ তলত মণিগুটি কেইটামান আছে সো মণিগুটিটো বেছি ভৰাব নালাগে অনলি দুইটাহে ভৰাব লাগে দুটা এনেকা অৰিজিনাল চুলিৰ ভিতৰত এনেকে টানি পেলাই ভৰাই দিব লাগিব সো ভৰাই দিয়াৰ পিছত আপোনালোকে যেটো কালাৰ পছন্দ কৰিছে সো ইয়াতে হেতু কালাৰে লগাব পাৰে সো কালাৰ এনেকে কালাৰ যেটো কালাৰ আপোনালোকে পছন্দ কৰিছে না জানো হেতু কালাৰতে মানে এনেকা পিং থাকে সো পিংটো মানে মনি ভিতৰত এনেকে ভৰাই দিব লাগিব সো ভৰাই দিয়াৰ পাছত আপোনালোকে কি কৰিব আমাক মানে কি হৈছে ফাৰ্স্ট টাইম অকমান লগাবলৈ হলে অকমান অসুবিধা হৈছে ফাৰ্স্ট টাইম লগাইছো নহয় জানো এনে ট্ৰেনিং দিছিলে আমাক ছাৰহেতে সো ফাৰ্স্ট টাইম লগোৱাৰ কাৰণে ইমান অসুবিধা হৈছে অকমান সো লগাব পৰা নাই হলেও মানে আপোনালোকে নিশ্চয় বুজি পাইছে কেনেকুৱা লগাব লাগে কেনেকি ধৰণে লগাব লাগে নহয় জানো সো এয়া দেখিছে এনেকৈ চেপেনা ডালে এই মণি গুটি দুইটাক মানে চেপেটা কৰি দিব লাগে যাতে চুলিটো উলাই নাহে খুবই ধুনিয়াকে মানে বহি থাকে একো মানে অসুবিধা নহয় বহুত কমফৰ্টেবল হয় সো এনেকৈ কৰি লগাব পাৰে আগতে কি হৈছিলে মানে ক্ৰীম এপ্লাই কৰি পেলাইহে কালাৰটো কৰিব পাৰিছিল নহয় জানো মোক ক্ৰীম এপ্লাই কৰা কালাৰ কৰাতকে মোক এইটো কালাৰটো বেছি ভাল লাগিলে কাৰণ ক্ৰীম এপ্লাই কৰি কালাৰ লগাটো হলে কি হয় একচুয়ালি চুলি বেয়া হৈ যায় ড্যামেজ হৈ যায় বহুতো মানে কেমিক্যাল থাকে নহয় জানো কেমিক্যাল থকাৰ কাৰণে চুলি ড্যামেজো হৈ যায় বেয়া হৈ যায় বহুত ড্ৰাই হৈ যায় তেনেকুৱা ধৰণৰ হৈ যায় সো এনেকে ধৰণৰ কালাৰ লগোৱা হলে মানে নিজৰ চুলিটো মানে একো ড্যামেজ নহয় খুবেই বেছি ধুনিয়া প্ৰসেস খুব বেছি ভাল লাগিছে নিজৰ চুলিও বাচিব আৰু লগতে চুলি কালাৰৰ ইচ্ছাও মনৰ ইচ্ছাও পুৰা কৰিব পাৰে সো ভিডিওটো চাই নিশ্চয় ভাল পালে আপোনালোকে আৰু লগতে মোৰ নতুন ইউটিউব চেনেলত কোনোবাই যদি নতুনকৈ আহিছে সো প্লিজ লাইক কমেন্ট সাবস্ক্ৰাইব কৰি দিব বুলি বহুত আশা ৰাখিলো আৰু লাইক কমেন্ট সাবস্ক্ৰাইব কৰি দিলেহে আপোনালোকে মোৰ পাবলগীয়া ভিডিও নতুন নটিফিকেশন পাই থাকিব আগতীয়াকে আৰু এয়া স্যাম্পলটো দেখুৱাই আছো দেখক এই স্যাম্পলৰ পৰা আপোনালোকে কালাৰ চয়েস কৰিব লাগিব আৰু কালাৰ চয়েস কৰি পেলাই এনেকুৱা লগাব পাৰি যেনেকুৱা আপোনালোকক দেখুৱালো সো এনেকুৱাই লগাব পাৰি সো খুবই ধুনিয়া প্ৰসেস নাই জানো সো আজিৰ ভিডিওটো ইমানে সো সকলোকে বাই বাই নেক্সট ভিডিওত লগ পাই আছো থ্যাংক ইউ